হয়, আজি পাঁচনৈ চেৰফাঙৰ ওৰাং চাহ বাগিচা আজি পাঁচনৈ চেৰফাং ব্লক কমিটিৰ উদ্যোগত আজি ওৰাং চাহ বাগিচাত আমাৰ যোগদান সভা আৰু আপোনালোকে চাইছে ওৰাংবাসী ৰাইজে সঁহাৰি জনাইছে আৰু বি টি আৰ ইলেকশ্যন এইবাৰ জয় ভাৰত পাৰ্টীয়ে কাম কৰি আছে আৰু 40টা সমষ্টিতে আমাৰ জয় ভাৰত পাৰ্টীৰ প্ৰচাৰ কাৰ্য চলি আছে। আৰু আপোনালোকে জানে BPF-এ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে UPPL-ও কৰিলে, BJP-য়ে কৰা নাই। বিজেপিৰ ঘোষণা কৰাৰ পিছত আমাৰ জয় ভাৰত পাৰ্টী আমি ঘোষণা কৰিম। কোন হ'ব এইবাৰ আপোনালোকে কি ভাবিছে যে এইবাৰ নিৰ্বাচনত আপোনালোক যেহেতু আদিবাসী সম্প্ৰদায়ৰ ভোটৰ বাবে ওলাই আহিছে বা তেওঁলোকৰ ভোট লৈ আপোনালোক যাতে বিভাজিত নহয় তাৰ বাবে ওলাই আহিছে, গতিকে এই নিৰ্বাচনৰ শত্ৰু কোন হ'ব আপোনালোকৰ মূলতঃ? আমাৰ মেইন শত্ৰুটো BJP, মেইন শত্ৰুই হ'ব আমাৰ BJP-য়ে, কাৰণ BJP-য়ে জয় ভাৰত পাৰ্টীক এটা ৰাজনৈতিক দল খুলিবলৈ একদম বাধ্য কৰাইছে। কাৰণ BJP আদিবাসী সমাজক বা আদিবাসী জাতিটোক একচুৱেলি ইনজাষ্টিছ কৰিছে। আজি বিভিন্ন পাইপৰ পৰা বঞ্চিত কৰি ৰাখিছে। আজি যেতিয়াই মাটিৰ পাট্টাৰ কথা আহে, যেতিয়াই চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ কথা আহে, যেতিয়াই জনজাতিৰ কৰণৰ যেতিয়া আন্দোলন যেতিয়া তীব্ৰতৰ হৈ উঠে, তেতিয়াই এই ইছ্যুবোৰ ঢাকিবৰ কাৰণে BJP-য়ে ক'ত বাগানৰ ৰাস্তা, ক'ত অৰুণোদয়, ক'ত এটিকুলি দুটি পাত তেনেকুৱা ধৰণৰ স্কিম মানে দি পেলাই ইছ্যুবিলাকক ঢাকিব খোজে। তো আজিৰ আদিবাসী ৰাইজে আগৰ নিচিনা নহয়, নিশ্চয় বুজি পাইছে। আৰু আদিবাসী ৰাইজে বুজি পাইছে যে আমাৰ যিখিনি আদিবাসীৰ মানে সমস্যা, এই সমস্যাবিলাক সব ৰাজনীতিকৰ লগত জড়িত। গতিকে সংগঠনৰ থ্ৰুদি যিমানে আমি আন্দোলন কৰোঁ, আমি ছাকচেছ হ'ব নোৱাৰোঁ। গতিকে এইবাৰ আমাৰ পলিটিকেল আন্দোলন চলি আছে আৰু জয় ভাৰত পাৰ্টীৰ যি চিন্তাধাৰা, এই চিন্তাধাৰাক লৈ পেলাই আমি ৰাইজৰ সন্মুখত গৈছোঁ, আমি মত বিনিময় কৰিছোঁ, দিহা পৰামৰ্শ লৈছোঁ, লৈ পেলাই আমি ৰাইজৰ মতে আমি জয় ভাৰত পাৰ্টীটোক আমি আগুৱাই লৈ গৈ আছোঁ। চাওক, আপোনালোকে জানে প্ৰদীপ নাগ ডাঙৰীয়া তেওঁ যেতিয়া আছিলে আৰু তেওঁ মুকলি মানে সমৰ্থন জনাইছিলে জয় ভাৰত পাৰ্টীক। আৰু এই জয় ভাৰত পাৰ্টীটো তেওঁৰ চিন্তাধাৰা, তেওঁৰ নেতৃত্বত এই জয় ভাৰত পাৰ্টীটোৱে জন্ম হৈছিলে। আৰু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জয় ভাৰত পাৰ্টীক মুকলি সমৰ্থন জনাইছে। জানি শক্তি আছে, তাৰপিছত বিভিন্ন আদিবাসী যিখিনি জাতীয় সংগঠন সকলোৱে আমাক সমৰ্থন জনাইছে আৰু ইতিমধ্যে এক্স মিলিটেণ্টও আমাক সমৰ্থন জনাইছে। গতিকে সকলোৱে বুজি পাইছে যে যিহেতুকে প্ৰত্যেকটা জাতিৰ নেতৃত্বত ৰাজনৈতিক দল আছে আৰু আদিবাসী নেতৃত্ব দিয়া দলো এটা এই অসমত প্ৰয়োজন আছে। হয়, আমি ইতিমধ্যে গম পাইছোঁ আজি BPF হওক বা কংগ্ৰেছ হওক, UPPL হওক বা BJP হওক, তেওঁলোকে বিভিন্ন ধৰণৰ আমাৰ ৰাইজৰ আগত ভুৱা প্ৰচাৰ এটা চলাই আছে। বিশেষকৈ আজি UPPL আৰু BPF-এ BJP-ৰ B টিম বুলিও কিছুমান জেগাত কৈছে, কিন্তু তেওঁলোকক আহ্বান জনাব খুজি আছোঁ, তেওঁলোকৰ হাতত যদি কিবা তথ্য আছে তেওঁলোকে ৰাজহুৱা কৰক। অন্যথা তেওঁলোকে যদি ৰাইজৰ মাজত যদি ভুৱা প্ৰচাৰ চলাই থাকে, পৰিণাম কিন্তু বেয়া হ'ব। কাৰণ আমাৰ এই জয় ভাৰত পাৰ্টীয়ে পঞ্চায়ত ইলেকশ্যন খেলাৰ পিছত জয় ভাৰত পাৰ্টী আৰু এটা প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত এই দলটো জন্ম লোৱা, এই পবিত্ৰ দলটোক এটা ভুৱা প্ৰচাৰ দি বদনাম কৰাৰ কাৰো অধিকাৰ নাই। চাওক, আমাৰ পাঁচনৈ চেৰফাংটো আমাৰ নিশ্চিত থাকিব। পাঁচনৈ চেৰফাং, ননাই চেৰফাং, ভৈৰৱকুণ্ড, ভেৰগাঁও, নাগৰিজুলি এইবিলাক সমষ্টি আমি নিশ্চিত আছোঁ। তাৰপিছত দিহিৰাটো থাকিব। তাৰপিছত আপোনাৰ চিৰাং জিলাত আপোনাৰ 14 চিৰাং দুৱাৰ আছে, নিচিমা আছে, কাজলগাঁও আছে, তাৰপিছত কোকৰাঝাৰত আছে আপোনাৰ জমদুৱাৰ আৰু গুমা, শ্ৰীৰামপুৰ, এনেকুৱা আমাৰ। হয়, নিশ্চিতভাৱে কিং মেকাৰ হ'ব। কাৰণ চাওক, ইয়াতে চাৰিকোণা হ'ব, কোনোৱে এককভাৱে ইয়াতে চৰকাৰ গঠন কৰিব নোৱাৰিব। গতিকে আমাৰ নতুন দল আৰু মই ভাবোঁ যে যাৰ নেতৃত্বতে চৰকাৰে হওক, মানে জয় ভাৰত পাৰ্টীক ল'ব লাগিব। নিশ্চয় আজি BTR ওদালগুৰি জিলাৰ পাঁচনৈ চেৰফাং এই যি ওৰাং চাহ বাগিচা খেলপথাৰত যি যোগদান সভা আছিলে, আৰু এই যোগদান সভাৰ জৰিয়তে আমি এটা অনুমান কৰিব পাৰিছোঁ যে বিগত চৰকাৰ যি চৰকাৰে ৰাজত্ব কৰিলে আৰু প্ৰতিটো চৰকাৰেই এই জনগোষ্ঠীটোক যি মাহী আইৰ চকুৰে চাই আহিছে, আৰু বিশেষকৈ যি উন্নয়নৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে যি সাম্প্ৰদায়িক উন্নয়ন ব্যৱস্থা তেওঁলোকে হাতত লৈ কাম কৰি আছে আৰু সেইবিলাক অনুভৱ কৰিছে আজি ৰাইজে। আৰু সেইকাৰণে
দলে বলে ৰাইজে ওলাই আহিছে, জয় ভাৰত পাৰ্টিত যোগদান কৰিছে। আজি যথেষ্ট সংখ্যক লোকে জয় ভাৰত পাৰ্টিত যোগদান কৰিছে আৰু তেওঁলোকৰ মতামত এইটোৱেই যে আমি জয় ভাৰত পাৰ্টিক এইবাৰ অসমত স্থাপন কৰিমেই। আমাৰ টিকেট আগন্তুক যি আমাৰ অধিসূচনা ঘোষণা কৰাৰ প্ৰাক মুহূৰ্ততে আমাৰ দলীয় টিকেট আমি ঘোষণা কৰিম। আমি বৰ্তমান 15টা সমষ্টিত আমাৰ অলৰেডি চিলেকশ্যন বাছনি প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু হয়তো আমাৰ 30খনলৈকে আমাৰ বাছনি চলিব পাৰে আৰু 30খনত আমাৰ প্ৰতিদ্বন্দ্বী আগবঢ়াব পাৰোঁ, প্ৰক্ষেপ কৰিব পাৰোঁ। জয় ভাৰত পাৰ্টি বিশেষকৈ আদিবাসীৰ ওপৰত নিৰ্ভৰ কৰি নিশ্চয় মূল শত্ৰু কোন হ'ব? এই পৰিষদীয় নিৰ্বাচনত বিশেষকৈ আমি ক'বলৈ যাওঁ যে বিজেপি মানে ইউ.পি.পি.এল মানে BPF, গতিকে এই তিনিটা দলেই আমাৰ মানে মূলতঃ মানে আমাৰ প্ৰতিদ্বন্দ্বী হ'ব আৰু আমাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, এইটো নিশ্চিত। আৰু এইবাৰ আমি BTRত যে জয় ভাৰত পাৰ্টি আমি খুঁটি পুতিব পাৰিম, এই কিন্তু আমাৰ বিশ্বাস। পূৰ্বতে কোনো আদিবাসীৰ দল নথকাৰ বাবে বহুকেইটা ৰাজনৈতিক দল বিশেষকৈ বিজেপি, UPPL, PPFত আদিবাসীৰ ভোটটো বিভাজন হৈছিল। এইবাৰ একত্ৰিত কৰিবলৈ আপোনালোকৰ দলৰ জন্ম হৈছে, গতিকে পাৰিবনে নাই একত্ৰিত কৰিব আদিবাসী? নিশ্চয়। আমি যিহেতু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমাৰ এইবাৰ জয় ভাৰত পাৰ্টিক সম্পূৰ্ণ মতামত আগবঢ়াইছে আৰু অসমৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা আমাৰ শ্ৰীৰামপুৰ বৰ্ডাৰলৈকে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সজাগতা আগবঢ়াইছে আৰু তেওঁলোকৰ পাছে পাছে আমি জয় ভাৰত পাৰ্টি আমি বিভিন্ন স্থানত আমি য'তে গৈছোঁ আমি বিপুল সঁহাৰি আমি ল'বলৈ সক্ষম হৈছোঁ।